নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি উইথ জিচুলৈ সকলোকে স্বাগতম জনাইছোঁ। ব'লক আজি আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। মহাভাৰতৰ মতে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ভগদত্তৰ পিতৃ কোন আছিল? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি বানাসুৰ, অপশ্যন চি ভীষ্মক, অপশ্যন ডি ঘটোৎকচ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰকাসুৰ। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰাজাই প্ৰথমবাৰৰ বাবে ৰূপৰ মোহৰ প্ৰচলন কৰিছিল? ইয়াত অপশ্যন আছে অপশ্যন এ শুক্লেংমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি শিৱসিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শুক্লেংমুং। বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াত অপশ্যন হৈছে অপশ্যন এ ৰূপসিং কোঁৱৰ, বি মণিৰাম দেৱান, চি লাচিত বৰফুকন, ডি পূৰ্ণানন্দ বুঢ়াগোহাঁই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰূপসিং কোঁৱৰ। নেক্সট কুৱেশ্যনটো হৈছে মাধৱদেৱৰ জন্ম ক'ত হৈছিল? ইয়াত অপশ্যন আছে অপশ্যন এ হৈছে লেটেকুপুখুৰী, অপশ্যন বি বৰপেটা, অপশ্যন চি পাটবাউসী, অপশ্যন ডি ধুবুৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লেটেকুপুখুৰী নাৰায়ণপুৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? ইয়াত অপশ্যন এ হৈছে তৰুণ ৰাণ ফুকন, অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন চি দেৱকান্ত বৰুৱা, অপশ্যন ডি বিমলা প্ৰসাদ চলিহা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে আহোমৰ শেষ ৰাজধানী ক'ত আছিল? ইয়াত অপশ্যন এ আছে চৰাইদেউ, অপশ্যন বি গড়গাঁও, অপশ্যন চি ৰংপুৰ, অপশ্যন ডি যোৰহাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোৰহাট। ইয়াত নেক্সট কুৱেশ্যনটো হৈছে দন্দুৱা-দ্বীপ কাৰ দিনত হৈছিল? অপশ্যন আছে অপশ্যন এ হৈছে কমলেশ্বৰ সিংহ, অপশ্যন বি গৌৰীনাথ সিংহ, অপশ্যন চি চন্দ্ৰকান্ত সিংহ, অপশ্যন ডি লক্ষী সিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কমলেশ্বৰ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে কামৰূপী ভাষাৰ প্ৰাচীনতম নিদৰ্শন কোনখন কিতাপত পোৱা যায়? ইয়াত অপশ্যন এ চৰ্যাপদ, অপশ্যন বি কালিকা পুৰাণ, অপশ্যন চি যোগিনী তন্ত্ৰ, অপশ্যন ডি হৰিবংশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চৰ্যাপদ। নেক্সট কুৱেশ্যনটো হৈছে মেডাম মেফি উৎসৱ কেতিয়া পালন কৰা হয়? ইয়াৰ ভিতৰত অপশ্যন হৈছে অপশ্যন এ হৈছে 31 জানুৱাৰী, বি 14 এপ্ৰিল, অপশ্যন চি 1 জানুৱাৰী, অপশ্যন ডি 2 ডিচেম্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 31 জানুৱাৰী। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাই শ শ হিন্দু বামুণক মাতি আনি অসমত সংস্থাপন দিছিল? অপশ্যন এ হৈছে প্ৰতাপ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি চুহুংমুং, অপশ্যন ডি শিৱসিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই।